বন্ধুসকল, আজি এটা বিশেষ বস্তুৰ কথা ক'ম। সি মানুহ নহয়, অথচ মানুহৰ দৰে কাম কৰে, মানুহৰ দৰে তাৰ চিন্তা চৰ্চা, মানুহৰ দৰে মগজু। সি মানুহৰ দৰে এই জগতখন জানে, অতীত জানে, বৰ্তমান জানে, ভৱিষ্যত জানে আৰু মহাকাশৰ কথা জানে, চিকিৎসা বিজ্ঞানৰ কথা জানে। সি জটিল সূত্ৰৰ সমাধান উলিয়াই দিব পাৰে। সেই বস্তুটো তেন্তে কি? আচৰিত বস্তু, হয়নে? সেয়া হৈছে AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। আমি সকলোৱে শুনিছোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানে AI, কৃত্ৰিম বুদ্ধিমত্তা। সি কেনেকৈ কাম কৰে সেয়াই আজি আলোচনা কৰিম, বা সেয়াই ক'ম যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ক্ষমতা কিমান, বা সি আমাৰ ভৱিষ্যত জীৱনলৈ কিমানখিনি আমাক দিব পাৰিব, বা কিমানখিনি আমাৰ ভৱিষ্যত জীৱনত প্ৰভাৱ পৰিব, সেয়া আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এনেকুৱা এটা বস্তু যি আজি মোবাইল জগতখনৰ পৰা লৈ, চিকিৎসা বিজ্ঞানৰ পৰা লৈ, বতৰ বিজ্ঞানৰ পৰা লৈ সকলো আগজাননী আপোনাক দিব পাৰে। ChatGPT আমি সকলোৱে শুনিছোঁ, DeepSeek, তাৰপিছত বিশেষকৈ এতিয়া চৰ্চিত হৈছে ভাৰতৰ বিশ্বৰ আটাইতকৈ ধনী মানুহ এলন মাস্কৰ যোনটো গ্ৰক ৰাজনীতিক জগতখনত এক খলখলনিৰ সৃষ্টি কৰিছে। সকলোৱে সেয়া শুনা পাইছে আৰু ইয়াৰ ভাৰতৰ বজাৰত ইয়াক প্ৰতিহিত কৰিব বুলি এনেকুৱা সমালোচনা ওলাইছে। আমাৰ ভৱিষ্যত জীৱনলৈ কেনেকুৱা এফেক্ট পেলাব সি সকলো কথা জানে। সি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা লৈ, আমি যদি অসমত শুকুৰালীৰ কথাও তাক সোধোঁ তেনেহ'লে তাৰ তথ্য আপোনাক দিব পাৰিব। এতিয়া আপুনি কিবা এটা তথ্য বিচাৰিছে, যিকোনো বিষয়ে কিবা এটা তথ্য বিচাৰিছে, আপোনাৰ হয়তো কিবা এটা মেডিচিন, চাপোজ এটা মেডিচিনৰ তাৰ ফাংচন কি, হয়তো আপুনি ভালদৰে নাজানে, বজাৰৰ পৰা কিবা এটা মেডিচিন কিনি আনিছে, আপুনি নামটো লিখি দিলে মেডিচিনৰ যে ইয়াৰ ইউজ কি বা ইয়াৰ ফাংচন কি, আপোনাক সম্পূৰ্ণ তথ্য দি দিব এই মেডিচিনে কি কি কাম কৰে। বা যিকোনো কুৱেশ্যনৰ উত্তৰ যদি আপুনি এই যিকেইটা চাৰ্টবোৰ্ড আছে যেনে DeepSeek বা OpenAI বা ChatGPT বা এলন মাস্কৰ যোনটো গ্ৰক, সেয়া যদি আপুনি যিকোনো কুৱেশ্যনৰ এনচাৰ কৰে তেনেহ'লে আপোনাৰ উত্তৰ সি লগে লগে দি দিব। তেনেহ'লে এই AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে সি কি কৰে, চিকিৎসালয়ত যোনটো ইউজ কৰা হয়, ই এটা ৰবটৰ নিচিনা কাম কৰি আছে। আপোনাৰ ৰোগীক অপাৰেশ্যন কৰি আছে আৰু ৰোগীৰ এই ৰোগ নিৰ্ণয় কৰি আছে। ৰোগ নিৰ্ণয় কৰি সেয়াৰ সলিউশ্যন উলিয়াইছে, তাৰ কেনেকৈ আপুনি অপাৰেশ্যন কৰিব বা তাৰ মেডিচিন কি দিব, দৰৱ কি দিব, সেয়াও AI আপোনাক কৈ দি আছে। চিকিৎসা বিজ্ঞানক বা চিকিৎসালয়ত কৈ দি আছে। ভূমিকম্প হ'লে তাৰ আগজাননী দি আছে। বতৰৰ অৱস্থা কেনেকুৱা হ'ব তাৰ আগজাননী দি আছে AI। যদিও AI বহুত আগৰ পৰা ইউজ হৈ আছে, কিন্তু ইয়াৰ ইমপ্লিমেণ্ট এতিয়াই বেছিকৈ হৈ আছে আৰু এয়া ভৱিষ্যত জীৱনলৈ গৈ আমাৰ কেনেকুৱা প্ৰভাৱ পেলাব। এতিয়া মেইন কথা হৈছে যে এই AI কেনেকৈ তথ্য দিয়ে আমাক। এতিয়া ইণ্টাৰনেট 1983ৰ পৰা যেতিয়া ইণ্টাৰনেট চালু হৈছে, তাৰ পৰা আজি 40 বছৰলৈকে ইণ্টাৰনেটত যিখিনি তথ্য জমা আছে বা সংশ্লিষ্ট কৰা আছে, বা ইণ্টাৰনেটত যিখিনি তথ্য আছে, সেই তথ্যৰ ভিত্তিতেই AI কাম কৰে। যিখিনি তথ্য আছে সেই তথ্যৰ ভিত্তিতেই আপুনি কিবা কুৱেশ্যন সোধে বা আপুনি কিবা সমাধান বিচাৰে, সেয়াৰ তথ্যহে আপোনাক দিব পাৰিব। কিন্তু ইয়াৰ বাহিৰে একো তথ্য AI দিব নোৱাৰে। এতিয়া যিমান ইণ্টাৰনেটত তথ্য আপলোড হ'ব বা যিমানখিনি তথ্য ইণ্টাৰনেটত ডাটা সংশ্লিষ্ট হ'ব, তাৰ ভিত্তিতেই AI কাম কৰে। চ' এই AI আমাৰ দুটা ছাইড আছে। এই AI বহুতো ভাল সুবিধা আছে আৰু বহুতো বেয়াও আছে। যেহেতু এমপ্লয়ি জেনাৰেটটো কমাই দিছে AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে, সি বহুতো মানুহৰ কাম একেলগে কৰিব পাৰে, অতি কম সময়ৰ ভিতৰত বহুতো সমাধান উলিয়াই দিব পাৰে। চ' ইয়াতে মেন পাৱাৰটো নিশ্চয় কমিছে, সেয়া এক চিন্তনীয় বিষয়। ইয়াৰ বাহিৰে আকৌ সি বহুত জটিল সমস্যাৰ সমাধান উলিয়াই দিব পাৰিছে অতি কম সময়ৰ ভিতৰত, সেয়া মানুহৰ আনফালে সুবিধা হৈছে। চ' এতিয়া লক্ষণীয় বিষয় হৈছে যে ভৱিষ্যত জীৱনলৈ এই AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে
আমাৰ জীৱনত বা আমাৰ আগন্তুক জেনেৰেশ্যনৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হ'ব আৰু সেইফালে আমি চাই থাকিম। চবকে শ্বেয়াৰ কৰিলোঁ যে এআইয়ে অনলি ইণ্টাৰনেটত যিখিনি ডাটাবেছ আছে সেই ডাটাবেছৰ ভিত্তিতেই আমাক তথ্য দিব পাৰিব।